Hi everyone, welcome to my YouTube channel. So আপোনালোকৰ ভালনে? এটা বস্তু অৰ্ডাৰ দিছিলোঁ, আজি আহি পালে। চাওকচোন কেনেকা লাগিছে। বস্তু এটা অৰ্ডাৰ দিয়াৰ পিছৰ পৰা মোৰ এনেকা লাগি থাকে কেতিয়া আহিব আৰু চাম। আপোনালোকৰ হয় না নহয়? মোৰ হাজবেণ্ডে খুলি আছে, মই ৰেকৰ্ডিং কৰি আছোঁ। সেইটো চাওক, মোৰ ল'ৰা বহি আছে চাব কাৰণে কি আনিছোঁ। এইটো হ'ল শু ষ্টেণ্ড। মোৰ সব বস্তু ফ্লিপকাৰ্টৰ পৰাই আনি থাকোঁ। ফ্লিপকাৰ্টৰ পৰা মানে আনি এনেকুৱা হৈছে, এতিয়া গম পাই গৈছোঁ বস্তুটো মানে ভালে আহে। শাৰী কওক, যিকোনো কাপোৰ বা বেলেগ বস্তু, মানে যিমান বস্তু আনিছোঁ সব ভালে পাইছোঁ মই। সেইকাৰণে মই এতিয়া ফ্লিপকাৰ্টৰ পৰা, এইটোও ফ্লিপকাৰ্টৰ পৰাই আনিছোঁ। তো কালাৰটো হ'ল পিছপিনে হোৱাইট আৰু ব্ৰাউন টাইপৰ, চকলেট ব্ৰাউনটো। এতিয়া আপোনালোকে চাই অলপ ক'ব কেনেকা লাগিছে, অলপ কমেণ্ট কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া তেতিয়াৰ পৰা কটাৰীটো দি খুচি আছে, টানি ওলাব কৈ আছোঁ, নোলায়। এটা বস্তু খুলি আছে, খোলাৰ পিছতহে ওলাব এতিয়া। এইটো চাওক এতিয়া ওলাই আছে, ইমান টাইম পিছত ওলালে। তলত কিমান বস্তু চাওক। এইটো পিছপিনটো হোৱাইট কালাৰ। এই মোৰ ল'ৰাটোক চাওক, ইমান দুষ্ট। মানে চেণ্ডেলবিলাক একদম বাহিৰতে পৰি থাকে চিৰিৰ ওচৰত, বেয়া দেখায়। সেইকাৰণে এইটো আনিছোঁ আজি। ভাল লাগিছেনে কালাৰটো? ক'বচোন।